হেল্ল' বন্ধুসকল, যেতিয়া আপুনি কিবা এটা কাম কৰিবলৈ যায় আৰু সেই কামটোৰ চেলেঞ্জবোৰ দেখি আপুনি মোৰ দ্বাৰা নহ'ব বুলি ভাবি লয়, তেতিয়াই আপোনাৰ ব্ৰেইনটো কাম কৰা বন্ধ কৰি দিয়ে। ভাবকচোন, সঁচাকৈ বন্ধ কৰি দিয়ে। এইটো কাম মোৰ দ্বাৰা নহ'ব, তেতিয়াই আপোনাৰ ব্ৰেইনটো শ্বাটডাউন হৈ যায়। কিন্তু যেতিয়াই আপুনি মোৰ দ্বাৰা এইটো কেনেকৈ হ'ব পাৰে এনেদৰে ভাবে, তেতিয়াই আপোনাৰ ব্ৰেইনটো কাম কৰা ষ্টাৰ্ট কৰি দিয়ে। ভাবকচোন, এই কথাটো সত্য হয়নে নহয়? কেতিয়াও ন বুলি নক'বা। ন মানে হৈছে সন্মুখৰ দুৱাৰটো বন্ধ হৈ যোৱা, পলম হোৱা, ব্যৰ্থতা, পৰাজয়। গতিকে কেতিয়াও ন বুলি নক'বা। এই নটোকে এতিয়া, এই ইংৰাজী শব্দ ন তোক ওলোটাকৈ পঢ়কচোন এইবাৰ। দেখিবা অন হৈ গৈছে। এই অনৰ অৰ্থই হৈছে আগুৱাই যোৱা, আৰম্ভ কৰা, জীৱনত উদ্যমশীল হৈ আগুৱাই যোৱা।